গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই ৰাতিপুৱা আজি ব্ৰেকফাষ্ট কৰি উঠি এতিয়া মানুহজনক মাছ মাৰিবলৈ ক'লোঁ। মানুহজনে মাছ পালে, মাছ ধুনীয়া মাছে পালে আমাৰ নিজৰ ফিচাৰীতে। এতিয়া অলপ ঘৰতে পালেং কৰিছোঁ, তাকে পালেং অলপ উঠাওঁ, বলকচোন যাওঁ। চাওকচোন ধুনীয়াই হৈছে, বেয়া হোৱা নাই, ভালেই হৈছে। এইখিনি মূলা দিছোঁ ইয়াতে, লগতে অলপ এইবিলাক লাইও কৰিছোঁ। পালেং উঠাওঁ, পালেংবিলাক হৈছে, ভালেই হৈছে, বেয়া হোৱা নাই। ইমানখিনি উঠালোঁ, হৈ যাব, আমি দুজন মানুহে ইমানখিনি হৈ যাব, ইমানখিনি আৰু হৈ যাব। এতিয়া কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ বোলো। ঘৰৰ পালেং যিহেতুকে ইমানখিনি উঠালোঁ, খাবলৈ খুব ভাল হয় ঘৰৰ পালেংবিলাক। পালেংটো এনেও হেল্থৰ কাৰণে বহুত ভাল। পালেং আৰু মাছৰ লগত বনাম আজি, লোকেল মাছৰ লগত। শাক চাক বুটলি আনিলোঁ, ধুই মেলি ল'লোঁ। এতিয়া ভাবিছোঁ ভাত বনোৱা টাইমটো হোৱা নাই, এতিয়া কমলা আনি থোৱা আছে, কমলাকে খাওঁ বোলো। আজি কমলা কুটি নাখাওঁ, আজি এনেকৈ গুচাই গুচাই খাওঁ, খুব ভাল লাগে কমলা খাই। আগত যে কমলা খোৱা ভিডিঅ' দিছিলোঁ, বাকলিবিলাক অলৰেডি শুকালে, শুকোৱাৰ পিছত গুড়ি কৰি থৈ দিছোঁ। কমলাৰ ছিজনতে এতিয়া খাই ল'ব লাগিব, নহ'লে অলপ দিনৰ পিছত আৰু কমলা খাবই নাপাম। তাৰপিছতে আৰু কমলা যিবিলাক বাহিৰৰ পৰা আহে চালানী কমলাবোৰ খাই ইমান ভাল নালাগে। মোৰ চাওকচোন আগতে কি এটা উঠিছে, ইমানেই বিষাইছে নহয়, নাজানো কি এটা উঠিলে। এইটো কি যে কৰিলে, কি কৰিলে ভাল হ'ব কওকচোন। হৈ গ'ল এতিয়া কমলা খাই মোৰ, এতিয়া এটা আছে আৰু এই অকণমান আছে, খাই হৈ গ'ল। আৰু এতিয়া আকৌ খানা বনোৱাত লাগোগৈ আৰু সেয়াই আৰু আমাৰ কামবিলাক, তাকে দেখাওঁ। কিন্তু বেলেগকৈ বাহিৰত গৈ কৰিবলৈ যাবও লাগিব, সময়বোৰো কিবা ছুটি আজিকালি, সেইকাৰণে ঘৰৰ ভিডিঅ'য়ে বনাই দেখাইছোঁ। আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আছে খানা বনাব আছে, পালেং শাকৰ মাছৰ জোল এইবিলাক বনাব আছেই। মানুহজন ওলাই গৈছে, আহি পাই নাই নাজানো, সোনকালে যদি আহি পায় লগতে খাব পাৰিবা, নহ'লে মই অকলে খাব লাগিব আৰু উপায় নাই। এতিয়া কমলা খাই আজৰি হ'লোঁ। এতিয়া মাছ আৰু এইখিনি পালেং শাক কাটি ৰাখিছিলোঁ, চব কাটি যোগাৰ কৰি ৰাখিছোঁ, যিহেতুকে নহ'লে চববোৰ দেখালে বহুত দীঘল হৈ যায়। এতিয়া মই মাছটো ফ্ৰাই কৰি ল'ম, মাছটো ফ্ৰাই বেছি দেৰি নকৰোঁ। আৰু লগতে আন এখন কেৰাহীও পাতি থৈছোঁ, তাতো পালেংখিনি ভাজিব লাগিব ভালকৈ। পালেংখিনি খুব কম তেল দিম, বেছি তেল নিদিওঁ, যিহেতুকে ঘৰৰ যদি বস্তু হয় বেছি তেল চেল দিব দৰকাৰ নাই। এতিয়া মই ইয়াৰ কাৰণে ৰেডি কৰি ৰাখিছিলোঁ আপোনাৰ ধনিয়া, কেইফুটামান নহৰু আৰু কচু অকণমান দিম তাতে মই। এতিয়া বিলাহী আৰু পিঁয়াজ, এতিয়া ইয়াতে মই এইখিনি ভালকৈ লগাই লৈছোঁ। আৰু চাওকচোন কি মজা মাছ, ধুনীয়া ন? এইখিনি ফ্ৰেছ মাছখিনি হ'লে খাই কিবা এটা খুব ভাল লাগে, ইমান ধুনীয়া মাছখিনি। বহুত পানী আছিলে, এতিয়া পোৱা নাছিলে, আজি ঘপককৈ পালে মাছ, ভাল লাগি যায় তেতিয়া এনেকৈ মাছখিনি পালে। চাওক এইকেইটা অকণ ফ্ৰাই কৰি খৰিচা আছে, খৰিচা আৰু ধনিয়া পাত দি কিনে অলপ পিটিকি কৰিম, সেইটো এটা বহুত টেষ্ট লাগে। আপোনালোকে খাই নাখায় নাজানো, কিন্তু যদি খাই কমেণ্ট কৰিব কেনেকুৱা লাগে। এখন কেৰাহীতে মই অকণমান চফ দিছোঁ, লগতে অকণমান দিছোঁ জিৰা, যেনে গোটা জিৰাটো যদি দিওঁ খুব ভাল হয়। গতিকে অকণমান ৰঙচুৱা কৰিবলৈ দিম, অকণমান ৰঙচুৱা পৰাৰ পাছত ইয়াতে মই অলপ পিঁয়াজ দিলোঁ, পিঁয়াজটো দি অকণমান ভালদৰে লৰাব লাগিব। মাছখিনি হৈ আছে, আৰু মাছখিনি অকণমান বেছি ফ্ৰাই নকৰোঁ, মানে কমকৈ ফ্ৰাই কৰিম মাছখিনি। বেছি ফ্ৰাই কৰিলে মই ইমান ভালো নাপাওঁ বেছি ফ্ৰাই কৰি বস্তুবিলাক, অকণমান লাইটলি ফ্ৰাই কৰিব লাগে, তেতিয়া জোলকণ ভাল লাগে খাবৰ কাৰণে। কাটি ৰখা জলকীয়াকেইটা দি দিম, ইয়াতে জলকীয়া কচুকেইডোখৰ দি দিম।
পিছে হৈ গ'ল অলৰেডি খাইটো মাছ পিছে গেছ অফ কৰি দিওঁ মাছ পিছ অন্য এটা কাঢ়ি থৈ দিছোঁ সৰু মাছ কেইটামান আছে এইকেইটাও ফ্ৰাই কৰিব লাগিব এতিয়া ইয়াতে মাটি থকা মাছকেইটাও দি দিছোঁ এইকেইটা মাছ ফ্ৰাই কৰি অলপ হেৰিৰ লগত এইটো কি আছিলে খৰিচাৰ লগত বনাম ভাবিছোঁ এইফালে চাওক এইখিনি অলৰেডি হৈ গ'ল ৰং চব পৰিছে আৰু দিছেনে কি ধুনীয়া হৈছে অকণমান কালাৰটো হ'বলৈ দিব লাগে তেতিয়া যিকোনো বস্তুটো ভাল লাগে কালাৰটো হ'লে ইয়াতে শাকখিনি দি দিম অকণমান লৰাই দিব লাগিব প্ৰথমতে মই আগতীয়াকৈ দিব লাগিব কিন্তু ধুনীয়াকৈ লৰাই ল'ব লাগিব একদম পূৰা গলি যাব দিম তাৰ পাছতে মাছখিনি দিয়াৰ লগে লগে এতিয়া সোৱাদ অনুসৰি নিমখ দিব লাগিব এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান দিলে ভাল হ'ব জোল বনাম যিহেতুকে হালধি অকণ দি দিছোঁ চাওকচোন দিয়াৰ লগে লগে ঘৰৰ লোকেল হয় যে একদম ইমানখিনি আনিছিলোঁ একেবাৰে জয় কৰি অকণমান হৈ গ'ল অকণমান সিজিব দিম এতিয়া ভালকৈ সিজিব লাগিব যিহেতুকে অকণমান টেঙা টেঙা বিলাহী দিছোঁ যে সেইকাৰণে কচু দিছোঁ অকণমান সিজি পানীটো শুকুৱাই ল'ম তাৰ পাছতহে হেৰিখিনি মাছ দিম আৰু পানী দিয়াৰ পাছতে এতিয়া ঢাকনখন লগাই আগতে থৈ দিওঁ যিমানটো জোখত লাগে আৰু মই অলপ পনীয়াকৈ খাওঁ মানে কেলৈ কি পনীয়াকৈ খালে সোৱাদটো ভালে আৰু অলপ সিজিব দিম ইয়াতে সিজিবলৈ যিমানে মানে সিজাম সিমানে সোৱাদটো বেছি ভাল লাগিব ঘৰৰ মাছ ন যিহেতুকে অকণমান আছিলে ৰৈ গৈছিলে এইখিনিও পানী দি দিছোঁ এতিয়া অলপ সময় আকৌ ঢাকনটো লগাই ৰাখি দিম ভালকৈ আহিবলৈ এতিয়া চাওঁচোন মাছ দিব হৈছেনে অলৰেডি মাছ দিব হৈছে উতল আহিলে ধুনীয়াকৈ চাওঁচোন বৰ ধুনীয়াকৈ উতল আহিছে এতিয়া ইয়াতে মই এপিচ এপিচকৈ মাছখিনি দি যাম আকৌ অলপ সময় সিজাবলৈ দিম এতিয়া আকৌ সিজিছেনে অলৰেডি সিজি গ'ল অলৰেডি সিজিলে নমাব পৰা হ'ল আৰু ধুনীয়াকৈ সিজি গ'ল এতিয়া একেবাৰে শেষত ধনিয়া পাতাখিনি সেইখিনি দি দিম আৰু ধনিয়াৰ তাৰমানে দুগুণে সুন্দৰটো সুগন্ধি কৰি দিম দিম আৰু এতিয়া বনাই কৰি আজৰি হ'লোঁ এতিয়া বাঢ়ি লৈছোঁ এতিয়া মই কি লৈছোঁ চাওক অলৰেডি মাছৰ যিখিনি তৰকাৰী আছিলে সেইখিনি ধুনীয়াকৈ বনালোঁ এইখিনি পালেং শাকৰ তৰকাৰীখন এতিয়া মই লৈছোঁ এটা কমলা ভাতৰ লগত কমলা খাই খুব ভাল পাওঁ ভাত এটা জলকীয়া ঘৰৰ চাউলৰ ভাত দেই এইখিনি নতুন চাউল ঘৰত নাই যিহেতুকে কিনি আনিছোঁ ইমানেই ভাল পাওঁ খাই এইখিনি ওলকবি আৰু আলু শুকান জলকীয়া দি জিৰা চিৰা দি ভাজিছোঁ এইখিনি হৈ গ'ল সৰু মাছ যে আছিলে সৰু মাছ আৰু খৰিচা দি পিটিকা আৰু এইখিনি লৈছোঁ মোৰ লোভনি পৰি গৈছে মানে এইখিনি লৈছোঁ মগু আৰু ইয়াতে পিঁয়াজ এনেকৈ দি কাটি লৈছোঁ জলকীয়া দি এতিয়া মই খাওঁ ভোকো লাগিছে টাইম হৈ গ'ল অলৰেডি 2টা বাজিবই হ'ল আৰু ভোকো লাগিছে সেইকাৰণে বোলো খাই দিওঁ আৰু জোল অকণ খাই লওঁ মাছৰ জোল অকণমান লওঁ ফালে আনি লওঁ তেতিয়া সুবিধা হ'ব মোৰ ল'ৰা ছোৱালীয়ে আনিবলৈ সুবিধা হ'ব মাংসডোখৰ কেনেকুৱা হৈছে খাই অকণমান দেখাওঁ আপোনালোকৰ আগত তো মাছটো লৈ ল'লোঁ ওপৰতে খাই দেখাওঁ আপোনালোকে হয়তো খালে
সকলোৱে টাইমটো হৈ গৈছে মানে সোনকালে টাইমটো যায় সেইকাৰণে মানে কি কৰোঁ কি নকৰোঁ লাগে মানে কাম কোনটোৰ পৰা আৰম্ভ কৰোঁ কোনটোৰ পৰা শেষ কৰোঁ এনেকুৱা লাগে পালেঙৰ জোলখন ইমানেই সোৱাদ ঘৰৰ মাছ যে কাইটো থাকে ভয়ো লাগে গৰমে গৰমে খাইছোঁ ভাল লাগে টেষ্ট হয় আপোনালোকে খাই বৈ আজৰি চাগে শুবই হ'ল মই এতিয়া আৰম্ভ কৰিছোঁ খাবলৈ বহুত টেষ্টি একদম খাই চাওঁ খৰিচা দি মাছৰ বহুত মজা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যিহেতুকে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে আমি আগুৱাই যাবলৈ সহানুভূতি পাওঁ মানে বেয়াটো হ'লে জনাব ভালটো হ'লেও জনাব এতিয়া মই খাওঁ আজিলৈ ইমানতে বাই